নমস্কাৰ মোৰ ইউটিউববাসী বন্ধুসকল। এয়া যোৱাকালিৰে ক্লিপ আছিলে। মই যোৱাকালি ভইচ অভাৰ দিব নোৱাৰিলোঁ, এডিটিঙো কৰিব নোৱাৰিলোঁ, গতিকে আজি আপোনালোকক এইটো ভিডিঅ' দেখাব ওলাইছোঁ। আজি ডিউটি পালোঁ, ডিউটি পাই পিনে বাহিৰে বাহিৰে গ'লোঁ মই অন্নপ্ৰাশন এখন খাবলৈ, কাৰণ সকলো নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলেও কিছুমানে নিমন্ত্ৰণ এৰিব নোৱাৰা নিমন্ত্ৰণখিনি ৰক্ষা কৰিব চেষ্টা কৰোঁ। তো অফিচৰ পৰা ভাগৰে জুগৰে হ'লেও গ'লোঁ মই অন্নপ্ৰাশন খাবলৈ, আৰু আপোনালোকক তাৰে দুটামান ভিডিঅ' দেখাম বুলি ভাবিলোঁ। এয়া পালোঁ ৰঙিয়াৰ চক। ৰঙিয়াত মানে মই ই ৰিক্সা লৈয়ে গ'লোঁ, আৰু এয়া ৰঙিয়াৰ পৰা কিছু ভিতৰত শিৱ মন্দিৰ আছে, আপোনালোকে আটাই জানে। এইখন দলং পাৰ হৈ এয়া আমি পালোঁ শিৱ মন্দিৰ, আৰু এই শিৱ মন্দিৰৰ ভিতৰতেই আছে, প্ৰাংগণতেই আছে আচলতে এইটো ভৱন। এই ভৱনটো সঁচাকৈ বৰ ধুনীয়া, আহল বহল, আৰু বাহিৰতো বহিব পৰা যথেষ্টখিনি ঠাই আছে। আমি গৈ পাই অকণমান বহি ল'লোঁ ফেনৰ তলত, কাৰণ যোৱাকালি বহুত বেছি গৰম আছিলে। আৰু তাৰ পাছত আমাক চাহ তাহ দিলে, চাহ খালোঁ। বৰ ধুনীয়া ধুনীয়া আইটেম আছিল, কাৰণ লাড়ু মোৰ প্ৰিয়, গুড়ৰ আৰু নাৰিকলৰ। তাৰ পাছত আহিলোঁ ভাত খাবলৈ, আৰু ভাত খাব বহি আছোঁ এয়া, আৰু বহি লাষ্টত আমি ভাত পাই গ'লোঁ আৰু ভাত খালোঁ। ভাত খাই পিনে অকণমান আৰু বাহিৰত ঘূৰা ফুৰা কৰিলোঁ ৰাইজ। তাৰপিছত বেছি পলম নকৰিলোঁ, কিয়নো দিনটো ডিউটি কৰিছোঁ। অলপ খোজকাঢ়িলোঁ চকলৈকে, যাতে ভাতকেইটা হজম হয়। মিঠাই পায়স, মোৰ বিৰাট প্ৰিয় মিঠা বস্তু। আৰু দুখনমান ফটো উঠিলোঁ, কাৰণ ফটো জানো নুঠিলে হ'ব, কওকচোন ৰাইজ। বাৰু মোৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাব। অলপো যদি ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব দেই ৰাইজ, নাপাহৰিব। আৰু অৱশেষত বাছত উঠিলোঁ। বিশ্বাস কৰক ইমান বেছি গৰম, মানে অৱস্থা নাইকিয়া হৈ গ'ল। ৰাতিপুৱা লিপষ্টিক লৈ গৈছিলোঁ, এতিয়া লিপষ্টিক নাই, বাট হাঁহিটো ঠিকেই আছে।